হৈ কণপনাৰ মাক, কণপনা জনম হোৱা দিনটো তোৰ মনত আছেনে? সেইদিনা জেঠৰ 2 দিন গৈছিল। পাছফালৰ কঁঠালজোপাত কুলিজনীয়ে বৰকৈ বিনাই আছিল। সৌ যেন সিদিনাৰ কথাবোৰ কালিৰ দৰেই জলজল পটপট। তোৰ প্ৰসূতি জ্বৰ উঠোতে ভাদৈ ধাইজনীয়ে মূৰত শীতল পতি দিছিল। সি কমখন কান্দিছিল নে? জনমতে যেন সি দুমহীয়া কেঁচু আহে। তোক মই কোৱাহে নাছিলো? তাক দেখি মই পাগলৰ দৰে হাঁহিছিলোঁ বাহিৰলৈ গৈ। দেওবৰীয়া হাতলৈ যোৱা মানুহবোৰে ঘূৰি ঘূৰি চাইছিল। মই চিঞৰি চিঞৰি কৈছিলোঁ, ল'ৰা পালো ল'ৰা। তই গমেই নাপাৱ সেইবোৰ। নাৰী ছিগা তেজৰ ঢলত তই তলবল কৰি আছিলি। আজি বৰকৈ সেই দিনটো মনত পৰিছে অ'। আজিৰ দৰে আকাশত প্ৰখৰ ৰ'দ আছিল। সিবা এতিয়া বিদেশত কি খাইছে? বোৱাৰীজনী আৰু নাতিজনীয়ে আমাক দেখাকে নাপাব নেকি? তই নাতিনীক দিবলৈ থোৱা ৰূপৰ ফুলিযোৰ পাহৰি আহিছ নেকি? কণপনা আহিলে সি ভালপোৱা বৰপিঠা বনাবলৈ থোৱা কোমল চাউলবোৰ ভালকৈ ঢাকি থৈ আহিছ নেকি? যিহে নিগনিৰ উপদ্ৰৱ, আমাৰ কপালখনৰ দৰে চাউলকেইটাও কুটি কুটি খাব। ঘৰৰ ভেটিটো কণপনাই কোম্পানীক বেচিলে। বৰ বৰ মেচিনবোৰে শোৱনি কোঠাটো কঁপাব। কণপনা তোৰ গৰ্ভলৈ সেই কোঠাতেই আহিছিল। সৰু টেবুলখনতে জুপি জুপি পঢ়িছিল। ডাঙৰ মানুহ হোৱাৰ পাছৰে পৰা সি যে বাঁহৰ চাঙি পাতিখনত কিমান দিন শোৱা নাই। পাঠশালাৰ পৰা আহি সি তাতেই বাগৰি সুখ পাইছিল। নাজানো বৃদ্ধাশ্ৰমৰ পথটো কিমান দূৰ। সি জানো কোনখন পৃথিৱীলৈ আমাক নিক্ষেপ কৰিলে। কবা কবিকৈ বল কণপনাৰ মাক। সি য'তেই থব হয়তো কুশলেই থব আমাক। মাথো ৰ'দ জাকে বৰকৈ জ্বলাইছে। ইকৰা বেৰৰ পঁজাটোলৈ বুকুখন টানিছে। কিয় জানো মনটোৱে কৈছে, এয়াই যেন আমাৰ শেষ যাত্ৰা। বিয়াৰ দিনা পুৱতি নিশা তোৰ লগত দিয়া সেই গজৰ আৰম্ভণি আজি যেন পৰিসমাপ্তিৰ দিশলৈ ঢাপলি মেলিছে। চাওঁ দেচোন তোৰ চিনাকি হাতখনত ধৰো। পাছত হয়তো ক'বলৈ সময় নাপাম কণপনাৰ মাক। সুদীৰ্ঘকাল চোৱাত তোক যদি অন্যায় কৰিছিলো, মোক ক্ষমা কৰি দিবি। বৃদ্ধাশ্ৰমলৈ হয়তো আৰু বহুদূৰ থাকি গ'ল। নাপামগৈ চাগে কণপনাই উপহাৰ দিয়া সেই নতুন ঠিকনা। কণপনাক কবি, তাৰ ওপৰত মোৰ কোনো অভিৰোধ নাই, কোনো অভিৰোধ নাই। মাথো ভৰি দুখনহে নিব নিবিচাৰিলে সি উপহাৰ দিয়া সেই নতুন ঘৰলৈ।